চিলাপথাৰৰ ভৈৰৱপুৰত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিবস পালন নাহৰৰ গছপুলি ৰোপণ চিলাপথাৰ সমীপৰ ভৈৰৱপুৰত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতি আৰু ভৈৰৱপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগতে ভৈৰৱপুৰ চেম্বাৰ অফ কমাৰ্চৰ সহযোগত আজি ভৈৰৱপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যালয়ৰ চৌহদত সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু হাৰ্ট অফ জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিবস উদযাপন কৰা হয়। জন্মদিনৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ প্ৰিয় কেইটামান নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ আৰু যুৱ লেখিকা তাৰ্কিক কস্তুৰী চুটিয়াই অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পৰাই অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকলে জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। আজি এটা আমাৰ বাবে দুখৰো দিন গৌৰৱৰো দিন যে আজি আমি জন্ম জয়ন্তী হিচাপে পালন কৰিছোঁ। সেইটো কাৰণে আমি এটা আনন্দৰো দিন। কিন্তু আমি যি এজন অসমৰ প্ৰখ্যাত অকল শিল্পী বুলিয়ে নহয়, গায়ক বুলিয়ে নহয়, এজন মানৱ দৰদী মানুহৰ মাজত থকা জাতিটোক একত্ৰিত কৰিবলৈ চেষ্টা কৰা আমাৰ শিল্পী প্ৰয়াত সকলোৰে অন্তৰৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি 53তম জন্ম জয়ন্তীত আজি নাহৰ পুলিৰে যি ইয়াত ৰোপণেৰে অনুষ্ঠিত তেওঁৰ জন্ম জয়ন্তী অনুষ্ঠিত কৰা হৈছে তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা সুন্দৰ প্ৰয়াস। জুবিন গাৰ্গে যেনেধৰণে কৈ গৈছিল নাহৰৰ লগত তেওঁ বহু গীতো ৰচনা কৰিছিল, নাহৰ তেওঁ খুবেই প্ৰিয় আছিল। আজিৰ এই সুন্দৰ দিনটো আপোনালোকে এই ধৰণে পালন কৰাৰ বাবে মই পুনৰবাৰ সকলোকে শুভেচ্ছা দিছোঁ। যে জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যি অসমখন নিজৰ বুকুত লৈ চিৰজীৱন অসমৰ কাৰণে গান গালে, অসমৰ কথা চিন্তা কৰিলে, সমন্বয়ৰ এক সেতু বান্ধিলে, প্ৰতিটো ভাষাত তেখেতৰ কণ্ঠৰে সুমধুৰ গীত নিগৰিছে আৰু সেই গীতবোৰে মানুহৰ কথা কৈছে, মানৱতাৰ কথা কৈছে, সমাজৰ বিভিন্ন সমস্যাৰ কথা কৈছে। সেই সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰিছে। তেওঁ নিজে সংগীতৰ সাধনাৰ যান্ত্ৰণাৰ মাজত নিজে জ্বলি জ্বলি ছাই হৈ যিজন মানুহে জগত পোহৰ কৰাৰ সপোন দেখিছে, সেই মানুহজনে জুবিন গাৰ্গ। গতিকে তেওঁ সদায় একক আৰু অনন্য। আমাৰ প্ৰাণৰ স্পন্দন সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে আজি আমি ভৈৰৱপুৰ এই চেম্বাৰ্ছ অফ কমাৰ্চে যি আয়োজন কৰা আৰু যি যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আমাৰ সুৰজিৎ দাসৰ নেতৃত্বত যি আয়োজন কৰা ইয়াত অনুষ্ঠানত উপস্থিত হ'লেও বিশেষকৈ ভাল লাগিলে। ইয়াত উপস্থিত আছিলে আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ ছাৰ আৰু আমাৰ সমাজসেৱিকা তথা বিশিষ্ট সাহিত্যিক কস্তুৰী চুতীয়া বাইদেউৰ উপস্থিতিত খুব ভাল লাগিলে অনুষ্ঠানটো। আজি শুভক্ষণত এই নাহৰ পুলিটো যিমানেই জীপাল হৈ থাকিব সিমানেই মানে কি জুবিন গাৰ্গলৈ সকলোৱে মনত ৰাখিব। আৰু বিশেষকৈ আৰু এই শুভক্ষণতেই আমি খুব সোনকালে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ জুবিন গাৰ্গৰ অনতিপলমে ন্যায় দিব লাগে।